hello guys, welcome to my second channel Himrajvai Vlogs and Village Lifestyle. আজি মই দেখুৱাম টংকেইকাইৰ শুটিং ভিডিঅ' কেনেদৰে আমি টংকেইকাইৰ ভিডিঅ'টো শুটিং কৰিছিলো আপোনালোকে চাই যাব আৰু ভিডিঅ'টো বহুত ফানি পাব এইটো শুট লনতে কি হৈছিল আপোনালোকক মই আকৌ এবাৰ দেখাই দিছো ভালকে এয়া আমাৰ লখীবাইক ৰহিলাই কাপোৰ পিন্ধাই দি আছে কাপোৰ পিন্ধাওতে লাগিল 1 ঘণ্টামান চাই দিয়া না মানে গাইস কি হৈছে জানানে মানে জিমান বাৰে ভিডিওটো কৰিব খোজো হিমান বাৰে পৰ্দাখন হুলুকি আহে নাজেলা ইদানো কি কৰিম আজি ইনকে খাসু বাৰু বেলে একদিন আকু ভালকা চা খাবা আহিৰে তে খবৰটা আজি ইনকে খাও বাৰু আঠি গলি দি চা খাব পাৰিম নয় মই কেমেৰা অ্যাকশন ও তংকে আ মৰা তই বলা সব কই না লিয়াই ও তংকে নান বনালে বেদেও এই যে ৰাস্তাটোত দৌৰিছিলো সেইদিনা অলপ চলপ বৰষুণ দি আছিল আৰু ৰাস্তাটো বোকা হৈ আছিল এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত মোৰ প্ৰথম চেনেল হিমৰাজ বৰুৱা ডান্স চেনেলটিৰ লিংক দিয়া আছে সকলোৱে এবাৰ চাব আৰু টংকেইকাইৰ প্ৰেমৰ লতি ঘটি অৰিজিনেল ভিডিঅ'টোৰ লিংক দিয়া আছে আপোনালোকে চাব লাইক কমেন্ট শেয়াৰ এণ্ড মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছো বাই বাই জয় আই অসম Can anybody out there hear me?